Hello everyone. আজি অকণমানিজনী প্ৰথম স্কুল যাব। হেল্ল' কইজা। হেল্ল'। তাই অকণমান শুই উঠিলে, অকণমান ফুৰাই আনো বোলো ফ্ৰেছ হৈ যাব। সেইকাৰণে অকণমান ফুৰাই আনো, নহ'লে সদায় অভ্যাস নাই ৰাতিপুৱা সোনকালে উঠা। আৰু আজি প্ৰথম স্কুল যাব, তাকে দেখাই থাকিম অকণমান, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। বহুত দিনৰ বৰষুণৰ বিৰতিৰ পাছত আজি ৰ'দ ওলাইছে, মনটো খুব ভাল লাগিছে। তাইও স্কুল যাব। তুমি আজি ক'লৈ যাবা কৈ দিয়া? আজি ক'লৈ যাবা? স্কুল যাবা? কাৰ লগত যাবা? মাৰ লগত। ব'লা। তাইকো ফুৰাই আনিলোঁ আৰু লগালগ চফা তফা কৰি দিলোঁ, একেবাৰে ওলোৱাই দিলোঁ, ৰেডি কৰি দিলোঁ। আইতাকে প্ৰথম স্কুল যাব বুলি তাইক পায়স অকণমান নিয়ম কৰি দিছে, বনাইছে। আৰু মই একো ভিডিঅ' তেনেকৈ দেখাবই পৰা নাই, মোৰো অভ্যাস নাই ৰাতিপুৱা উঠা। তাই সেই আইতাহঁতক সকলোকে প্ৰথম স্কুল যাব বুলি সকলোকে এবাৰ সেৱা কৰিছে। আৰু যিখিনি পাৰোঁ সেইকণকে মই দিবলৈ চেষ্টা কৰিছোঁ। ভালকৈ মই কৰিবই পৰা নাই ভিডিঅ', মোৰো খকা খুন্দা হৈছে, বহুত সোনকালে যাবলগীয়া হৈছে। তাকে আপোনালোকে চাব। বাই বাই। যা দে কৈ দিয়া। প্ৰথম দিন বুলি ঘৰৰ সকলোৱে আগবঢ়াই দিছে। আৰু এয়া আমি পালোহি, গাড়ী এখন আমি নিজে ঠিক কৰি লৈছোঁ অহা যোৱাত প্ৰব্লেম নহ'বলৈ। তাইক স্কুল দিছোঁ জ্ঞানম প্ৰাইমেৰী স্কুল, ৰাধাকৃষ্ণ মন্দিৰৰ ওচৰত আছে মৰাণ, আৰু লগতে ট্ৰেইন ষ্টেচনটোৰ ওচৰতে। এয়া আমাৰ ৰিলেশ্যনৰ মানুহে হয়, এয়া তাইৰ ফ্ৰেণ্ড। সোমাবলৈ দিয়া নাই, আমি সোনকালে আহিলোঁ প্ৰথম দিন বুলি। আৰু তাই পেহীয়েকে কৈ আছিলে বহুত দিনৰ পৰা, প্ৰথম স্কুল দিলে বেটিক স্কুল গ'লে মই যাম বুলি। এয়া পেহীয়েক, তাইৰ মৰাণতে ঘৰ। আৰু এয়া পেহাক, দুয়োজনে মিলি প্ৰথম স্কুল যাব বুলি তাই ৰাধাকৃষ্ণ মন্দিৰত সেৱা ভাগ কৰাই আনিলেগৈ। আৰু এয়া আমাক সোমাবলৈ দিলে, মানে ষ্টুডেণ্টতকৈ গাৰ্জেন বেছি। এজন ষ্টুডেণ্টৰ লগত পেৰেণ্ট দুজন আহিছে। আৰু তেওঁলোকে টিচাৰ্ছবোৰে বৰ ধুনীয়াকৈ ৱেলকাম কৰিছিলে, মই দেখাবহে নোৱাৰিলোঁ, ভিৰ বহুত। ফুল চুল দি এনেকৈ ধুনীয়াকৈ তেওঁলোকক আগবঢ়াই নিছে। আৰু এয়া আমাৰ টিকলি পেহীয়েকৰ লগত। আৰু আজি অকল এঘণ্টাহে এডজাষ্টমেণ্টৰ কাৰণে, 3-4 দিন তেনেকৈ যাব বুলি কৈছে। ডেক'ৰেশ্যন কৰি দিছে। এয়া সৰস্বতী আইক চাকি বন্তি দি প্ৰথম স্কুল আহিব বুলি ষ্টুডেণ্টবোৰ ৰংগুলি বনাই দিছে তেনেকৈ। এয়া ক্লাছৰুমবোৰ, প্ৰত্যেকটো ক্লাছৰুমতে তেনেকৈ পেইণ্টিং কৰি দিছে। এয়া আমাৰ টিকলি। আৰু আজি আমি আহিবলৈয়ে হ'ল। এয়া তেওঁলোকৰ কবিতাবোৰ বা যিকোনো পঢ়োৱা ছিষ্টেমবোৰ তেনেকুৱা হয়। এইফালে টিভি যোগেদি তেওঁলোকক পঢ়ায়, যাতে কাৰ্টুন ভাল পায় ষ্টুডেণ্টবোৰে, সেয়ে তেওঁলোকে তেনেকৈয়ে পঢ়ায়। আৰু এয়া আমাৰ যাবলৈ হ'ল। ওলোৱা সময়ত চবকে মৰ্টন চৰ্টন খুৱাই আনিছোঁ, যাতে মনটো ভাল লাগিব বুলি। স্কুলৰ পৰা পালোহি, বেছি দেৰি হোৱা নাই আহা, খুব 15 মিনিটমান হৈছে। আহিয়ে ভাতকেইটা খাই দিলোঁ, বহুত ভোক লাগি আহিছিলে। যাওঁতে তেনেকৈ একো খাব নোৱাৰিলোঁ, মানে ভোক লাগি আছিলে, সেইকাৰণে খায়ে দিলোঁ আৰু ভাতকেইটা। আৰু তাই বিশেষ আমনি কৰা নাই, স্কুলত বেছি কন্দা নাই, মানে বাকী ষ্টুডেণ্টে যিমান কান্দিছে তাই ইমান কন্দা নাই। স্কুল যাম বুলি ঘৰৰ পৰাই তাই মানে অকণমান প্ৰিপেয়াৰ হৈ গৈছিলে। আৰু বাকী ল'ৰা ছোৱালীবোৰ কন্দাটো স্বাভাৱিক, আৰু চবেই কান্দিব, আমাৰ এও দুখ কৰিছে বাৰু, নকৰা নহয়। আৰু আজি মই বইল বৰালি মাছৰ ভাত খালোঁ, মানে বইল কৰি বৰালি মাছে ভাত খালোঁ আজি। তাকে অকণমান মই ৰেচিপিটো দেখাম, আপোনালোকে চাব। এয়া বৰালি মাছ কেইপিচ অকণমান হালধি দি থোৱা আছিলে, মিডিয়াম চাইজৰ 2টা। পিঁয়াজ কাটি লোৱা হ'ল, বিলাহী আৰু ৰঙা জলকীয়া এইকেইটা পুৰি ল'ব লাগিব। লগতে কেঁচা জলকীয়া, আদা নহৰু একেলগতে থেতেলিয়াই থোৱা আছে। আৰু মেইন ইনগ্ৰিডিয়েণ্ট এয়া মান ধনিয়া নহ'লেই নহ'ব। কেৰাহী এখনত অকণমান পানী, ওপৰত অকণমান কেঁচা মিঠাতেল, লগতে আলু কেইপিচমান আৰু মাছ কেইপিচো দি দিছে। উতল নহা আগতেই, আৰু আজিৰ ৰেচিপিটো মোৰ নহয়, মোৰ ভণ্টি মানে মোৰ নননৰ। আৰু মাছ কেইপিচ দিয়াৰ লগে লগে আকৌ তাই পিঁয়াজখিনিও দি দিছে। উতল নহা আগত দিছে মানে এইকাৰণে,
যে পানী উতলিব, মাছো সিজিব। আৰু এতিয়া তাই ইয়াতে খুদি থোৱা আদা নহৰু জলকীয়াখিনিও দি দিছে। এতিয়া এইখিনি অকণমান লৰাই ল'ব। এয়া মই আজি ভিডিঅ'হে কৰিছোঁ, মই আজি বনোৱা নাই। আৰু বৰালি মাছ যিমানে বইল হয় তিমানে টান হয়, বেলেগ মাছৰ নিচিনা নহয়। বেলেগ মাছবোৰ বেছি বইল হ'লে ভাগি যায়। এতিয়া অকণমান নিমখ দিলে, নিমখ দিয়াৰ পিছতে হালধি ব্যৱহাৰ কৰা নাই, যিহেতু অকণমান হালধি দিয়া আছিলে। আৰু বইল বুলি ক'লে হালধি বেছি দিলে ভাল নালাগে, বইল যেন দেখিবলৈ পালে ভাল লাগে। এতিয়া পূৰা উতল অহালৈকে ঢাক মাৰি থ'ব। আৰু এয়া বিলাহী আৰু জলকীয়াকেইটাও পুৰি আনিলোঁ, তাই ভালদৰে হাতেৰে পিটিকি লৈছে। আৰু এতিয়া মাছখিনি উতল আহোঁতেই এইখিনিও দি দিব। বিলাহী আৰু জলকীয়াখিনি পুৰি লোৱাৰ কাৰণে এইটো, মানে এইখিনি যদি এনেকৈ পুৰি লয় তেতিয়া গোন্ধটো খুব ভাল আহে, খাবলৈও সোৱাদ লাগে আৰু অকণমান জ্বলা হ'লে ভালো লাগে। সেইকাৰণে কেঁচা জলকীয়া আৰু ৰঙা জলকীয়াও দিয়া হৈছে। এতিয়া 10 মিনিটমান ঢাকি থ'লে আৰু এয়া দেখিছে কালাৰটো ইমান ধুনীয়া হৈ আহিলে, মাছো সিজি গ'ল। এতিয়া মান ধনিয়াখিনি দি দিছে। মান ধনিয়া দিয়াৰ পিছত বৰ ধুনীয়া এটা গোন্ধ ওলায়। হয়তো কিছুমানে কেঁচা গোন্ধও পাবও পাৰে, সেয়েহে মান ধনিয়াটো দি দিলে গোন্ধ নোলায়। সদায়তো মাছ ফ্ৰাই কৰি খোৱা হয়েই, কেতিয়াবা এনেকৈ খালেও ভাল লাগে। আমি প্ৰথমবাৰ খালোঁ, খুব ভাল পালোঁ, সেয়েহে ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আপোনালোকেও কেতিয়াবা বনাই খাই চাব, আশা কৰোঁ আপোনালোকেও ভাল পাব। আৰু যদি কেতিয়াবা বনাই খায় মোক কিন্তু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ঘৰৰ প্ৰথম হাজবেণ্ডে ভাত খায়, তেওঁকে প্ৰথম খানাটো দি দিলোঁ। আৰু আজি আমি দুপৰীয়া সাজ কি এনেকৈনো খালোঁ আপোনালোককো অকণমান দেখাওঁ। এয়া বইল বৰালি মাছ দেখিছে নহয়, ইমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু এয়া বৰালি মাছ আৰু ঔটেঙা, এইফালে লফা শাক আৰু পুঠি মাছ, এইফালে কেৰেলা ভাজি। আজি আমি দুপৰীয়া সাজ এনেকৈয়ে খালোঁ। আপোনালোকেও কিন্তু আশা কৰোঁ নিশ্চয় খাব বৰালি মাছ, আৰু মই ভাবোঁ খুব ভাল পাব খাই। এয়াই আছিলে আজি বইল বৰালি মাছৰ ৰেচিপি। আৰু আপোনালোকৰ চাই কেনেকুৱা লাগিলে শেষত লাইক এটা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। নতুন যোনসকলে চাই ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। বিহু পালেহি, বিহু ভিডিঅ' পাৰিলে মই প্ৰায় দিম বুলি ভাবিছোঁ আৰু চেষ্টা কৰিম দিবলৈ। তেন্তে আকৌ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলোকে বাই বাই।